সকলোকে স্বাগতম জনাইছোঁ এনজয় ব্লগলৈ গাইছ গাইছ বহুত দিনৰ মূৰত আকৌ আহি গ'লোঁ মানে আজি পুৰা বেগ চেক লৈ পেলাই পুৰা এনেকৈ ড্ৰেছ চেছ লৈ ৰেডি পুৰা আজি মানে গাইছ আজি আমি বলবম যাম সেইকাৰণে এতিয়া ৰেডি হ'লোঁ এতিয়া বেছি দেৰি নকৰোঁ ঘৰত যাই থাকোঁ আগত আৰু কেইটামান আছে লগ ধৰি গাড়ীত পুৰা বক্স চক্স বজাই যাই আছোঁ গাইছ চাই থাকক ভিডিঅ'টো লাষ্টলৈকে এনজয় হ'ব তামাম আজি হ'ল দে এতিয়া যাব লাগে আৰু আমি গাঁও দে এতিয়া ড্ৰেছ চেছ পাতি পিন্ধি ৰেডি আৰু যাবলৈ নে কি পেটলাও ৰেডি তই নাযা মা দে এতিয়া যাবলৈ ৰেডি চাই লওক মই কি কৰি থৈছে মানে বলিব মই পুৰা আৰু পুৰা কথা পাই কি মানে কি আচল মানে তাহেঁতি বুজি পাওক চাই লওক এতিয়া আমি যাবলৈ ৰেডি পুৰা ৰেডি আৰু চাই লওক ভিডিঅ'টো লাগিছে মনুৰনিয়া লগে ভাগে চাব যাওঁ ওলাই সমনি কোনপিনে যাবনো পূজা কোনপিনে যাবনো এতিয়া আমি ভিতৰলৈ গৈ আছোঁ মোনাখান্দি এই মোনা চোনা দাঙি লৈ আছোঁ আমি ভাগৱতৰ মই বল বম আমি হৰালোঁ মানুহ চাগে মানুহ এইবিলাক আহি আছে আমি যাই আছোঁ এতিয়া আমি যাই আছোঁ ভিতৰলৈকে ৰাস্তাতে যাই আছোঁ এই মোনা চোনা দাঙি তাৰপিছত যাই আছোঁ মানে এনেকুৱাকৈ আমাৰ নিচিনা চবেই মানুহবিলাকে আহি আছে আমি এতিয়া যাই আছোঁ এইফালে ওপৰৰ পৰা নামি আহি আছে এতিয়া আমি যাই আছোঁ ক'লৈকে চাই ভিডিঅ'টো মানে লাষ্টলৈকে কেনে পাৱাৰ মানে হাজাৰ কোটি মানুহ ইয়াতে আজি ইয়াতে ৰবিবাৰ কাইলৈ সোমবাৰ হ'ব সেইকাৰণে আৰু মাছ ভাঙি গৈছে গাইছে চুকা পাৰ্টি গাইছে এতিয়া আমি আহিছোঁ মেইন বশিষ্ঠলৈকে যাম মোৰ পিছত মানুহ আৰু চাইলৈ মানুহ গাইছ গা কেনেকৈ ধুইছে চাওক
হাজাৰ 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 মানুহ গাইছ বশিষ্ঠ চাৰিআলিত ইয়াত আমি পূজা কৰিম বঢ়িয়াকৈ গা চা ধুম বঢ়িয়াকৈ ডুব মাৰিম এতিয়া আৰু তো গাইছ ইয়াতে মানে আমি গা চা দি পেলাই পূজা পাতি কৰি আছোঁ আৰু সেইটো গতলো গাইছ গোটেই ভাংচা মুড়ি নাবোৰে গাখীৰ হয় এইটো পানী চানী লৈ আহিলোঁ মোৰ পকৰি আছোঁ পানীয়ে আৰু এটা খেলটিংটো পানী ল'ব আহিছোঁ মানে গা চা পূজা পাতি কৰিলোঁ ভিডিঅ' কৰা মানে পচিবল নহ'ল গা চা পুৰা জিকি মোবাইল চোবাইল পুৰা আহিছোঁ এতিয়া আমি যাই আছোঁ এই পানী তিনিটা কিবা মানুহ ঘৰ ল'ব পানী দিছে আৰু অলপ মানে ঘৰ ল'ব যাব এতিয়া আমি তিনিটা কিবা মানুহ ভাত বজাৰ লগত চাই লাষ্টলৈকে আৰু এটা চাট পাই আছে খাটাৰ ভিতৰতে লাষ্টলৈকে এতিয়া পূজা কৰি এইফালে পানী চানী আনি পঢ়ে হ'ল আহি পাব এতিয়া পানী আনিছোঁ তিনিটা মন্দিৰ ঢালিব লাগে এতিয়া মই এটা মন্দিৰ ঢালিলে গণেশ মন্দিৰ লৈ দেখুৱা নহ'ল আৰু এইটো ঢালিব আৰু কেইডাল ঢালিব আছোঁ এতিয়া আমি সৰুতে পানী চানী ঢালি পেলাই সেয়া চেৱা কৰি পেলাই আহিলোঁ আৰু এতিয়া আছোঁ আমি কেদাৰ মন্দিৰত পানী ঢালিম ঢালি পেলাই আৰু যাম আৰু কেদাৰ মন্দিৰত পানী ঢালি পেলাই যাম আৰু তো গাইছ আজি ভিডিঅ'টো শান্তি আহিছে যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি নাপাহৰিব আৰু গাইছ অতি সোনকালে নতুন ভিডিঅ' আহিছে এতিয়ালৈকে বাই বাই